নমস্কাৰ ইণ্ডিয়ান টিভিলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো কিয়নো শৃংখল চলিহা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰা হৈছে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো আপোনালোকক জনাই আছো আমি শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ডিজিপিয়ে টুইট যোগে এই ঘোষণা কৰিছে কিছু সময় পূৰ্বে আমি এই বাতৰি সম্প্ৰচাৰ কৰি আছিলো যে শৃংখল চলিহাৰ এটা ভিডিঅ' ক্লিপ ভাইৰেল হৈছিল এগৰাকী ব্যৱসায়িক তেখেতে থুৱাই দিয়াৰ ভিডিঅ' ক্লিপ ভাইৰেল হৈ পৰিছিল আৰু তাৰ পিছতে বিভিন্ন ধৰণৰ চৰ্চা অব্যাহত আছিল আৰু এই মুহূৰ্তত আমি খবৰ লাভ কৰিছো যে শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু অভিযোগ কৰা হৈছে যে শৃংখল চলিহাই ধন দাবী কৰিছিল ব্যৱসায়িক ধন দাবী কৰাৰ বাবে এতিয়া শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰা হৈছে শিৱসাগৰত এজন ঠিকাদাৰে জাতীয় সংগঠনৰ নেতাক প্ৰহাৰ কৰা ঘটনাত সমগ্ৰ অঞ্চল জ্বলি আছিল আৰু তাৰ মাজতে এতিয়া শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰা হৈছিল 24 ঘণ্টা পূৰ্বে শৃংখল চলিহাৰ ঘৰ ঘেৰাও কৰি ৰখা হৈছিল শৃংখল চলিহাক বাহিৰলৈ ওলাবলৈ দিয়া হোৱা নাছিল আৰু তাৰ পাছতে আজিৰ দিনটোত কিন্তু শৃংখল চলিহাক এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰা খবৰ লাভ কৰিছো ডিজিপিয়ে টুইট যোগে সেই ঘোষণা কৰিছে ডিজিপিয়ে উল্লেখ কৰিছে যে ব্যৱসায়িক ধন দাবী কৰাৰ বাবে শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰা হৈছে আৰু সেই ভিডিঅ' ক্লিপ আমি আপোনালোকক কিছু সময় পূৰ্বে দেখুৱাইছিলো সেই ব্যৱসায়ীজনক ধন দাবী কৰিছিল এটা সাংস্কৃতিক অনুষ্ঠানৰ নামত ধন দাবী কৰিছিল শৃংখল চলিহা আৰু তাৰ পাছতে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শৃংখল চলিহাক এই মুহূৰ্তত আমি আপোনালোকক সেই খবৰ জনাইছো